বন্ধুসকল ওয়েলকাম টু আমিনুল ব্লগ। বহুত দিনৰ মূৰত এটা ভিডিঅ' দিলোঁ আৰু কাৰণ মই এঠাইত গৈ আছিলোঁ, কিবা এটা কামত যাই আছিলোঁ আৰু আজি ভিডিঅ'টো মানে কেনেকুৱা হ'ব, আমি মানে সৰু থাকোঁতে মানে ক্লাছ 5, 6, 8 মানত থাকোঁতে মানে সেই বস্তুটো মানে দেখা পাইছিলোঁ আৰু মানে সেনেকৈ বহুত আমাৰ সেনেকৈ আজিকালি মানে সেই খেতিটো নকৰে, মানে কুঁহিয়াৰৰ খেতি মানে আজিকালি সেনেকৈ নকৰে আৰু মানে কৰিছে এতিয়া যে তোমাৰ কুঁহিয়াৰ খাম আৰু এতিয়া নাযাওঁ, আমি ৰাতি যাম, ৰাতি আপোনালোকক দেখাম কুঁহিয়াৰ কেনেকৈ পাৰা আৰু কেনেকৈ কুঁহিয়াৰৰ পৰা ৰসটো ওলাই কেনেকৈ মিঠাই বনায় সেইটো বস্তু দেখুৱাম আপোনালোকক। ৰাতিৰ ভিডিঅ'টো দেখুৱাইছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এনেদৰে আহি পাই গ'লোঁ এয়া কুঁহিয়াৰ মানে এনেকৈ মেচিন আগৰ দিনত এইগিলা মেচিন আছিল, আজিকালিতো আৰু এইয়া ডিজেলত চলাই, পেট্ৰলত চলাই, লাইনত চলাই সেনে এনেকুৱা মেচিন। আগতে এনেকুৱা এই মহবিলাকে দি এনেকৈ এইবিলাক মহ বুলি কওঁ, এই মহেদি মানে এনেকৈ ঘূৰে এনেকৈ এই মেচিনত দুজনমান দি আছে, কুঁহিয়াৰবিলাক দি আছে, এনেকৈ মেচিন কুঁহিয়াৰবিলাক পেৰি আছে আৰু ৰস হ'ব, ৰসবিলাক আৰু পাগাব। আগতেখিনি দেখুৱাইছোঁ, চাই থাকিব আৰু কেনেকৈ মিঠাই বনায় সেইটোও দেখাইছোঁ, চাই থাকিব। আপোনালোকে ভাবিব পাৰে ৰাতি কিয় ভিডিঅ'টো বনালে আৰু দিনততো বনাব, কাৰণ দিনত কুঁহিয়াৰবিলাক কাটা হয়, কাটি পেলাই এক জেগাত থুপুৰি কৰি লয় এনেকৈ এক জেগাত থুপুৰি কৰি তাতে মেচিনখনৰ কাষত এনেকৈ থুপুৰি কৰি লয়, থুপুৰি কৰি লৈ পেলাই ৰাতি এনেকৈ পেৰে। সেইকাৰণে মই ৰাতি ভিডিঅ' বনালোঁ, ৰাতি আহিলোঁ আৰু আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে। আৰু যিবিলাক চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। আগলৈকে ভিডিঅ'টো চাই থকা। আৰু এয়া আপোনালোকে থালিটো দেখা পাইছে, আমি থালি বুলি কওঁ আৰু কিছুমানে কিবা বেলেগ বুলিও কয়, আমিতো থালি বুলি কওঁ। থালিত দেখা যায় এটা কুঁহিয়াৰৰ ৰসবিলাক এনেকৈ পাগোৱা হৈ আছে, এইদৰে পাগোৱা হৈ আছে কুঁহিয়াৰৰ ৰসবিলাক, দেখিছেনে? আৰু এই ৰসবিলাক পাগোৱাতে মোটামুটি 5-6 ঘণ্টামান পাগাব এনেকৈ, তাৰপৰা যি মানে মিঠাইটো হ'ব, আৰু মিঠাইটো অলৰেডি আগতে নামাই থৈছে, সেইখিনিও দেখুৱাইছোঁ, চাই থাকিব। থালিও দেখব আৰু ওদিকে যাই আছোঁ, এই কুঁহিয়াৰৰ ৰসবিলাক যে পাগাই আছিল, মানে এইবিলাক দেখিছেনে? এয়া মিঠাই হৈছে, এনেকৈ মিঠাই এতিয়া ঠাণ্ডা হ'ব দিছে, তোমাৰ ঠাণ্ডা হোৱাৰ পিছত পূৰা তোমাৰ গট মাৰি যাব, খাবই ভাল লাগিব। আৰু যাৰ টাইমত খাই যাম আৰু পূৰা একদম খাওঁ লাগি আছে, যাৰ টাইমত খাই যাম আৰু মিঠাই, আৰু এনেকৈ পাগাই আছে আৰু দেখুৱাইছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। যিবিলাক এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দেখিছোঁ। আৰু দেখা পাইছেনে এই মানুহকেইজন যে ফেনবিলাক এই পৰিবিলাক লাৰি আছে, তাৰমানে ফেন দি আছে, ফেন বগী ফেন বুলি কয়। সেই বগী ফেনটো ফেল দিলে কি হয়, মিঠাইটোত মানে সম্পূৰ্ণৰূপে একদম চাফা হয় আৰু মিঠাইটো ভাল হয়। আৰু এনেকৈ মিঠাই এনেকৈ চাফা কৰি আছে, কুঁহিয়াৰৰ ৰসবিলাক পাগাই আছে, এনেকৈ চাফা কৰি আছে একেবাৰে বগী ফেনটো চাফা কৰি আছে, তেতিয়া এই মিঠাইবিলাক ভাল হ'ব, মানে চাফা হ'ব। বঢ়িয়া হচ্ছে দেখ পাতিলি কি হব আমার লাগে ফেললি হল নাই না কম ফগা
কেলাছে কেলাছে নাললিলি মিঠে হ'ব না কচু তই কি হব জুইলে হব নাললিলি এত জুইলেক নপাৰে আৰু এই ডাইৰেক্ট আৰু গোটা মিঠি হৈছে আগত দেখি পে নকনা আমাৰ গাঁৱৰ এই এটা সৰু চাই ভিডিঅ' বনাই দিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি আমাৰ চেনেলটো যিবিলাক ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আজিলৈকে এইখিনিয়ে আৰু